এই ঘৰটোত এটা বৰ আজব ঘটনা ঘটি আছে। এই ঘৰটো আচলতে ৱাৰিং কৰা হৈছিল প্ৰায় 6 মাহমান আগত। তাৰপিছত যোৱা এমাহমানৰ পৰা ঘৰটোত এটা মানে বৈদ্যুতিক বিজুতি ঘটি আছে, যিটো তাৰমানে এটা ৰহস্যজনক প্ৰশ্নত পৰিণত হৈছে। বৈদ্যুতিক যি বিজুতি হৈছে, এই বিজুতিটো সাধাৰণতে সংঘটিত হয় পিছবেলা সময়ত, আৰু যেতিয়া তাৰমানে তাক পুনৰ মানে দোষটো মানে আঁতৰাবৰ কাৰণে ইলেক্ট্ৰিচিয়ান আহি পেলাই ঠিক ঠাক কৰি দিয়ে। তাৰপিছত যেনিবা আকৌ বিদ্যুৎ প্ৰবাহ চালিত হয়, তাৰপিছত লাইট চাইট ফেন চেন এইবিলাক ধুনীয়াকৈ চলে। তাৰপিছত দুদিনমান পিছত বা এদিন পিছত আকৌ মানে পিছবেলা সময়ত আকৌ মানে বিজুতি এটা ঘটি পেলাই মানে বিদ্যুৎ প্ৰবাহটো বন্ধ হৈ যায়। এনেদৰে এমাহমান মানে প্ৰায় ঘটনাটো ঘটিয়ে আছে। পূৰ্বতে যেতিয়া যিজন ইলেক্ট্ৰিচিয়ানে কামটো কৰিছিল, তেওঁকে আমি জগৰীয়া কৰি আছোঁ, কাৰণ তেওঁ হয়তো যিমান পাৱাৰৰ ৱায়াৰ দিব লাগে বা যিমান পাৱাৰৰ MCB দিব লাগে, সেনেকুৱা ধৰণৰ কিবা গণ্ডগোল হয়তো এৰিছে নেকি, এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আমাৰ গৃহস্থৰ সন্মুখতো আহিছে। কিন্তু ইয়াৰ পিছত তাৰমানে দেখা গ'ল যে যোৱাকালি যেতিয়া আন এজন ইলেক্ট্ৰিচিয়ানে আহি ঘৰটোত মানে বিদ্যুতৰ বিজুতি পোৱাৰ পিছত সেইটো মানে চেক কৰিবৰ কাৰণে কেচিং খুলি দিয়া হ'ল। কেচিংবিলাক খোলাৰ পিছত দেখা গ'ল যে বৰ্ডৰ ঠিক ওপৰ ফালে মানে ৱায়াৰবিলাক কাট খাই আছে, অট'মেটিক মানে কাটি যোৱাৰ নিচিনা, যেনে মানে প্লাছেৰে কাটা নাই, যেন কিবা কটাৰী টাইপৰ বস্তুৰে কাটিছে, তেনেকুৱা ধৰণে মানে তাঁৰবিলাক কাটি আছে। কপাৰ তাঁৰ হয়, চব 1.5 mm তাঁৰ হয়। তাৰপিছতো কিন্তু এই তাঁৰবিলাক মানে অট'মেটিক কাটি গৈ আছে, আৰু কাটাৰ কাৰণটো কেনেকৈ কাটি গৈছে সেইটোৱে মানে এটা বৃহৎ প্ৰশ্নৰ মানে সন্মুখীন হৈছে গৃহস্থ, আৰু ইলেক্ট্ৰিচিয়ানজনো মানে কনফিউজ হৈছে। ৱাৰিঙৰ বিসংগতিয়ে হওক বা অভাৰলোডে হওক বা যিকোনো কাৰণতে যদি তাঁৰ যদি নষ্ট হয়, তেতিয়াহ'লে ভিডিঅ'টোত দেখুওৱা ধৰণেহে তাঁৰটো জ্বলি যায়। ওপৰৰ কভাৰবিলাক এনেধৰণে জ্বলি যায়, যিটো এই ঘৰটোৰ ক্ষেত্ৰত কিন্তু আমি দেখা পোৱা নাই। ক'তোৱে এনেধৰণে তাঁৰ জ্বলা দেখা পোৱা যোৱা নাই। এয়া কোনো ধৰণৰ ৱাৰিঙৰ বিসংগতিৰ কাৰণে হোৱা বিচ্ছিন্নতা নহয়। আচলতে এই তাঁৰখিনি যদি আমি লগাই চাওঁ, দেখিবলৈ পাম যে প্ৰতিডাল তাঁৰ কিন্তু একেলগে ধৰি পেলাই কটা তাঁৰ নহয়, এডাল এডালকৈ কাটি দিয়া তাঁৰ। কিয়নো একেলগে তাঁৰ কাটিলে কি হয়, তাত স্পাৰ্ক হৈ পেলাই মানে ডাঙৰ অঘটন ঘটিব পাৰে। গতিকে কোনো জনা ব্যক্তিয়ে এই কামটো কৰা যেন লাগে, যিয়ে লাইনৰ কাম জানে, তেনেকুৱা ধৰণৰ কোনো ব্যক্তিয়ে তাঁৰবিলাক এডাল এডালকৈ ধৰি